আমি আটাই জানো right from Assam, India, all over the world আমি ভাইৰাছৰ লগত ফাইট কৰিব লগা হৈছে হিউমেনিটিয়ে আৰু এটা ন্যাচাৰাল ক্যালামিটিজ যেটো ন্যাচাৰাল ক্যালামিটিজ বহুলাংখে মানে মানুহৰ যেটো জ্ঞান সেই জ্ঞানে বহুলাংখে ফেইল হোৱা নিচিনা হৈছে কৰবাত সাকসেস হৈছে এনেকুৱা আৰু তাৰ কাৰণে আমাৰ আটাইতকৈ ডাঙৰ কথা যে আমি নতুন প্ৰজন্মৰ লগত সদায় আমি কাম কৰোঁ তো অসমৰ নতুন প্ৰজন্মৰ এন্টায়াৰ যেটো জীৱনৰ মানে হেৰি মূল ৰাস্তাৰ যেটো কটা যায় যেটো পৰীক্ষাত হেতু পৰীক্ষা আমি লওঁ তো আমি বহুত আশা কৰিছিলো যে এই পেণ্ডেমিক পিৰিয়ডটো অলপ লাঘৱ হ'ব লাহে লাহে কমিব আৰু আমি ফিক্স কৰা 11th মেৰ পৰা 11 মেৰ পৰা আমি পৰীক্ষা ল'ব পাৰিম কিন্তু দুৰ্ভাগ্যৰ বিষয় যে এই বস্তুটো ন্যাচাৰাল ক্যালামিটিটো নকমিল ই নকমি বাঢ়িল আৰু চৰকাৰেও খুব বেছি ভালদৰে এই ক্ষেত্ৰত অনুধাৱন কৰি আছে আজি আমি চৰকাৰৰ লগত আমি আলোচনা কৰিলো চৰকাৰে ক'লে যে আপোনালোকে নিজৰ সিদ্ধান্ত ল'ব আৰু মেৰ ভিতৰত পৰীক্ষা পাতিব পাৰিব নোৱাৰিব এটা বেলেগ কথা এতিয়া পিছুৱাই দিয়া হৈছে এই কথাটো কৈ থম ইতিমধ্যে আমি ফাৰ্ষ্ট ইয়াৰ পৰীক্ষাটো এছএছ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষাটো আমি পিছুৱাই থৈছো এই সংক্ৰান্তত আকৌ নতুনকৈ কিবা সিদ্ধান্ত ল'ব লাগিব নেকি যেটো ক্লাছ সোনকালে আৰম্ভ কৰিব লাগে হেতু বেলেগ কথা কিন্তু ফাইনেল পৰীক্ষাৰ ক্ষেত্ৰত আমি এটো একো নকৰাকে সেন্ট আপ কৰিব নোৱাৰা পাছ কৰি দিব নোৱাৰিম আৰু পাছ কৰি দিয়াটো যদি আমি ভাবিছো অনলাইন এক্সামিনেশন কেনেবাকে আমি ল'ব পাৰিম নেকি অনলাইনৰ ক্ষেত্ৰত আমি চাইছো যদি পাৰা যায় কৰা যাব আৰু যদি অনলাইনৰ ক্ষেত্ৰত আটাইতকৈ বেছি হয়তো প্ৰটেষ্ট তেওঁলোকৰ পৰা আহিব পাৰে যেটো আমি আৰু ভাল কৰিলোহেঁতেন অনলাইনত আপোনালোকে পৰীক্ষাটো লয়নকো হ'ব পাৰে কিন্তু আমাৰ ইচ্ছা যে নতুন প্ৰজন্মই কোনো ধৰণৰ সাফাৰ কৰিব নালাগে নম্বৰ 1 নম্বৰ 2 তেওঁলোকৰ মনোবল অটুট থাকিব লাগে নম্বৰ 3 অভিভাৱকসকল যাতে বিপদত নপৰে তেওঁলোকে যাতে বেছি চিন্তা নকৰে তাৰ কাৰণে আমি সাৱধান হ'ব লাগিব সেই ক্ষেত্ৰত আমি নতুন প্ৰজন্ম ছাত্ৰ ছাত্ৰী বন্ধুসকলক এটা কথা কৈছো যে পৰীক্ষা সৰ্বস্ব বুলি ধৰি ল'ব নালাগে পৰীক্ষাটো জীৱনৰ এটা অংগ হিচাপে ধৰি লৈ সেইটোৰ ক্ষেত্ৰত বেছি চিন্তা নকৰি তেওঁলোকে এটা নৰ্মেল লাইফ পঢ়াওনাটো যেনেদৰে কৰিছিল আগতে ধৰি লওক 8 ঘণ্টা 10 ঘণ্টা কোনবাই পঢ়িছিল এটা হিমান পঢ়িব লাগে সেই কথাটো আমি কোৱা নাই কিন্তু পঢ়াটোৰ লগত সম্পৰ্কটো ৰাখিব লাগিব যেটো পৰীক্ষা কিবা এটা নহয় কিবা এটা পৰ্যায়ত পৰীক্ষাটো হ'বই তো নতুন প্ৰজন্মৰ প্ৰতি এই কাৰণে আমাৰ আগ্ৰহ আৰু তেওঁলোকক আমি অনুৰোধ জনাম যে মনোবল কোনো কাৰণতে আপোনালোকে ভাঙি নিদিব বহু মানুহে পৃথিৱীৰ বহু মানুহ স্কুল নেদেখাকে বিখ্যাত হৈছে পৰীক্ষাটো নিদিয়াকে বিখ্যাত হ'ব এই কথাটো আমি কোৱা নাই কিন্তু জীৱনটো কেৱল মাত্ৰ পৰীক্ষা নহয় এই বুলি ভাবি ইজ হ'ব লাগে তেওঁলোকে অলপ উজু কৰিব লাগে ভাব চিন্তাটো আৰু কোনো ধৰণৰ টেনচন নলোৱাকে যাতে কামত আগবাঢ়ি থাকে আৰু এটা আমাৰ অনুৰোধ থাকিব যে এই গোটেই পেণ্ডেমিকটো গোটেই ভাইৰাছটো ইট ডিপেন্ডস আপন দি ব্ৰিথিং মানে কিমান শক্তিশালী লাংছখন যিমান বেছি শক্তিশালী হ'ব এই ভাইৰাছটো কিমান অনুপাতে হাৰিব তো ব্ৰিথিং এক্সাৰসাইজ যাতে এটা কৰা যায় প্ৰত্যেক ল'ৰা ছোৱালীয়ে তেওঁলোকৰ একেবাৰে বয়স কম তেওঁলোকে দৌৰিব পাৰে ভিতৰতে নিজে বুকডন মাৰিব পাৰে বৈঠক মাৰিব পাৰে অন্য এক্সাৰসাইজ কৰিব পাৰে মানে ব্ৰিথিং যাতে বেছিকৈ আহে লাংছটো যাতে শক্তিশালী হয় উশাহ বন্ধ কৰি থাকিব পাৰে দেখুৱাইছে পতঞ্জলীয়ে উশাহ কেনেকৈ বন্ধ কৰিব লাগে পতঞ্জলীয়ে 2 মিনিট দেখুৱাইছে আপোনালোকে দেখুৱালে ময়ো 1 মিনিট দেখুৱাই দিম এতিয়া উশাহ বন্ধ কৰি কিন্তু কথাটো হেতু একেদিনাই নহয় হেতু অভ্যাসৰ হ'ব আৰু অভ্যাসটো জানিবও লাগিব সেই কাৰণে আটাইবোৰ নতুন প্ৰজন্ম আমাৰ ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাৰ্থীসকল অভিভাৱকসকল আটাইলে আমাৰ